নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰীতম ৰাজেশ শৰ্মা আৰু মই এইবাৰ APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2015 যিটো ৰিজাল্ট 2017 দিলে ফাইনেল ৰিজাল্টটো মই চিলেকশ্যন হৈছে মোৰ আৰু মই ACS 26th ৰেংক পাইছোঁ আৰু এই এক্সামটোত এনে চিলেবাছৰ কিতাপ পঢ়াৰ উপৰিও মই কিছুমান বাহিৰা কিতাপ পঢ়িছিলোঁ। মোৰ স্কুলিং অসমীয়া মিডিয়ামত আছিলে, গতিকে সেইকাৰণে মই ইংলিছত অলপ বেছি নলেজ গেডাৰ কৰিবৰ কাৰণে কিছুমান ইংলিছ কিতাপ পঢ়িছিলোঁ আৰু যিহেতু APSCৰ কুৱেশ্যন পেপাৰবিলাক অসমীয়াত নাহে, ইংলিছতে আহে, গতিকে আমি বেছিভাগে ইংলিছতে লিখোঁ। যদিও এইটো কুৱেশ্যন মই বহুত পাইছোঁ যে APSC পৰীক্ষাটো আমি অসমীয়াত দিব পাৰোঁ নে নাই, যদিও মই সঠিককৈ খবৰটো লোৱা নাই, কিন্তু মই ভাবোঁ যে APSC পৰীক্ষাটো অসমীয়াত দিব পাৰি। কিন্তু APSCৰ কুৱেশ্যন, মেইনছৰ কুৱেশ্যন ইংলিছত আহে, অনলি ইংলিছত আহে, অসমীয়াৰ নাহে। গতিকে আমি ইংলিছত লিখাটোৱে ভাল বুলি মই ভাবোঁ। আৰু অসমীয়া মিডিয়াম স্কুলিং থাকিলেও কোনো প্ৰব্লেম নাই, ইংলিছটো আমি ডেভেলপ কৰিব পাৰোঁ। আৰু যিহেতু ইংলিছটো এটা গ্ল'বেল লেংগুৱেজ আৰু গতিকে আমি এইটোত পাৰ্গত হ'বই লাগিব। তাৰ কাৰণে চিভিল ছাৰ্ভিচটো মাইণ্ডত ৰাখি মই কিছুমান বাহিৰা কিতাপ পঢ়িছিলোঁ, যেনেকৈ এইখন এখন কিতাপ মাইণ্ডছ পাৰচেপশ্যন। এখন আমাৰ অসমীয়া ৰাইটাৰ এজন আছে, যি আছাম ট্ৰিবিউনত লিখিছিল বহুত এই আৰ্টিকেলবোৰ, সত্যেন্দ্ৰ প্ৰসাদ ডেকা। এওঁৰ কিতাপখন বহুত ভাল, বিভিন্ন ইছ্যুৰ ওপৰত কিতাপখন লিখা আছে। গতিকে এইখন কিতাপ নিশ্চয়কৈ আমাক হেল্প কৰে আৰু বিশেষকৈ ইংলিছত নলেজ ডেভেলপ কৰা আৰু ইংলিছ আমাৰ APSC মেইনছৰ ইংলিছ পেপাৰখনৰ এছেত আমাক হেল্প কৰিব মাইণ্ডছ পাৰচেপশ্যনে। তাৰপিছত যাওঁ আমি ডাজ দি এলিফেণ্ট ডান্স। এইখন ডেভিড এম মালন, এজন কানাডাৰ অৰিজিনেল ৰাইটাৰ হয় আৰু এই কিতাপখন বিশেষকৈ আমাৰ ইণ্ডিয়াৰ ফৰেইন পলিচিৰ কাৰণে লাগে। UPSCৰ পলিটিকেল ছায়েন্সৰ অপশ্যনেলৰ ষ্টুডেণ্টবোৰে এইখন কিতাপ পঢ়ে। মই এইখন কিতাপ এনেই কিনিছিলোঁ কাৰণ মই ইণ্ডিয়াৰ ফৰেইন পলিচিত ইণ্টাৰেষ্টেড, সেইকাৰণে। তাৰপিছত এইখন বহুত ফেমাছ কিতাপ, আপোনালোকে জানে, ৰেড ৰিভাৰ এণ্ড দি ব্লু হিল। এইখন ইট ইজ অল এবাউট আছাম আৰু এইখন লিখিছে আমাৰ প্ৰখ্যাত কবি আৰু ৰাজনীতিবিদ হেম বৰুৱাদেৱে। এইখন বহুত ভাল কিতাপ, যদি পাৰে এইখন কালেক্ট কৰি পঢ়িব। তাৰপিছত যাওঁ মই এই কিতাপখনলৈ, ক্ৰুচেডাৰ অৰ কনস্পিৰেটৰ, কলগেট এণ্ড আদাৰ ট্ৰুথছ। এইখন PC পাৰেখ, আমাৰ ইণ্ডিয়াৰ এজন IAS অফিচাৰ, এওঁ কল ছেক্ৰেটাৰী আছিল আৰু এওঁ এই কিতাপখন লিখিছে আমাৰ যোনটো কয়লা স্কেম হৈছিলে আণ্ডাৰ প্ৰাইম মিনিষ্টাৰ মনমোহন সিং। গতিকে এইখন কিতাপৰ পঢ়িলে আমি এজন চিভিল ছাৰ্ভেণ্টৰ লাইফত অহা প্ৰত্যাহ্বানবোৰৰ কথা জানিব পাৰোঁ আৰু এই কিতাপখনত তেওঁ খুব সৰলভাৱে লিখিছে, গতিকে কিতাপখন খুব ধুনীয়া। আৰু মই মেইনলি পঢ়িছিলোঁ এই কলগেট স্কেমটো জনাৰ কাৰণে আৰু ইংলিছ ডেভেলপ কৰাটোতো আছিলে এটা পেৰিফেৰেল অবজেক্টিভ। তাৰপিছত আমি আহোঁ শশী থাৰুৰৰ এইখন কিতাপ, পেক্স ইণ্ডিকা। এইখন এখন খুবেই ভাল কিতাপ হয় আৰু শশী থাৰুৰ মানে আপুনি যদি ইংলিছত নলেজ ডেভেলপ কৰিব বিচাৰে, শশী থাৰুৰ ইজ দি বেষ্ট অপশ্যন আৰু তেওঁৰ কিতাপখন পঢ়িব পাৰে। এইখন কিতাপ খুবেই ধুনীয়া কিতাপ, এইখন কিতাপো ইণ্ডিয়াৰ ফৰেইন পলিচিৰ ওপৰত আৰু খুব ভাল লাগে কিতাপখন পঢ়ি। আৰু তাৰপিছত আমি যাওঁ, এইখন C ৰাজামোহনে লিখিছে, মোদীজ ৱৰ্ল্ড। C ৰাজামোহন এজন কলমনিষ্ট আৰু এজন নটেড ৰাইটাৰ হয়। তেওঁ মোদীজ ৱৰ্ল্ড এইখন আপোনালোকে মোদী বৰ্তমান আমাৰ প্ৰাইম মিনিষ্টাৰৰ ফৰেইন পলিচিৰ কথা জানিব পাৰিব। এইবিলাক পেপাৰৰ আৰ্টিকেল তেওঁ তাৰমানে কালেকশ্যন কৰি এইখন বুকখন পাব্লিছ কৰিছে। তাৰপিছত মই আহোঁ এইখন কিতাপ, ইণ্ডিয়া আফটাৰ গান্ধী, ৰামচন্দ্ৰ গুহাই লিখিছে। ৰামচন্দ্ৰ গুহাই এজন বহুত ফেমাছ ৰাইটাৰ, গতিকে এইখন আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ এৰাৰ বিষয়ে আছে, স্বাধীনোত্তৰ কালৰ ৰাজনীতিৰ কথা আছে। আমি বিশেষকৈ ইতিহাসৰ কথা মনলৈ আহিলে আমাৰ স্বাধীনতাৰ আগৰ কথাহে আমি জানো, আমি হিষ্ট্ৰীটো পঢ়িছোঁ, কিন্তু স্বাধীনতাৰ পিছত কি হ'ল সেই ৰাজনীতিৰ কথা আমি নাজানো। গতিকে এই কিতাপখন এই কথাবিলাক পাব। আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে মই ভাবোঁ যে বাহিৰা ইংলিছ কিতাপ পঢ়িব লাগে যদি চিভিল ছাৰ্ভিচ পৰীক্ষা ক্ৰেক কৰিব বিচাৰিছে, চিভিল ছাৰ্ভিচ পৰীক্ষা এপ্ৰ'চ কৰিব বিচাৰিছে। গতিকে এইবিলাক কিতাপ পঢ়িব পাৰে এক্সট্ৰা নলেজৰ কাৰণে। ধন্যবাদ।